গাইছ মোৰ লগতে শুই শুই লিজা টোপনি গুচি গ'ল চাওক টাপানি গুচি গ'ল ইয়া শুই আছে টাপানি গুচি গ'ল টাপানি কি ধুনীয়াকৈ শুই আছে চাওক টাউনৰ মাজত গ'লেও গাইছ মোৰ ভাগৰ ভৰি দুটা মাজত সোমাই লয় সোমাই পিনে মই যিমান আগলৈ ভৰি দিম সিও যাব মোক ফকাই সোমাই ভৰি মাজত বহুত টেঙৰ এইটো জ্ঞান মানুহতকৈ বেছি আছে কিন্তু ক'ব নাজানে গাইছ বহুত জ্ঞান আছে মানুহে ইমান বুজি নাপায় যিমান বুজি পায় চাওক কি ধুনীয়াকৈ মোৰ লগত শুই আছে গাইছ আৰু এইবিলাক বস্তু মই কাক কৰিব বাৰু আমাৰ ঘৰলৈ নিজে আহিছে মই এটুকালৈ গৈ মনত ভাবিছিলোঁ আপোনাৰ বিহপুৰীয়াত মানে য'ত অনিৰুদ্ধ থান আছে অনিৰুদ্ধ থানত ঢেৰ বান্দৰ মই তালৈ গৈছিলোঁ তেতিয়া মনতে ভাবিছিলোঁ মানে মই কল দিছোঁ খাবলৈ এনেকুৱা এটা ময়ো যদি পালোহেঁতেন পুহিবলৈ তেনেকৈ মনত ভাবোঁতে মই বাটৰ এডোখৰত পাওঁতে ঘৰত আহি পালেহি ঘৰত আহি মানুহজনীয়ে ধুনীয়াকৈ মাতিলে দালি কেইটামান দি দিলে লাহেকৈ তাই কোচত আহি বহি দিলে তাৰপৰা গাইছ তেতিয়াৰ পৰা নোযোৱাই হৈ পৰিলে আৰু এয়া চাওক মই তেওঁক তাত ভাবিছিলোঁ খাতিকে মই বোলো এনেকুৱা এটা পোৱাহেঁতেন ইয়াত এনেকৈহে থাকে মই পোৱাহেঁতেন ধুনীয়াকৈ মৰম কৰিলোহেঁতেন মোৰ লগত থকাহেঁতেন সেয়া তেনেকৈ গুচি আহিলে গাইছ মনতে ভবাৰ লগে লগে থানখন আপোনালোকেও যাব পাৰে মনত যি ভাবে যি মনৰ বাঞ্ছা আপোনালোকৰ পূৰ্ণ হয় আপোনালোকে যাব পাৰে অনিৰুদ্ধ থান বিহপুৰীয়াত আছে আপোনাৰ বঙালমৰা পাৰ হৈ অলপ আগলৈ গৈ সোমাব লাগে ভিতৰৰ ফালে ডাইৰেক্ট বিহপুৰীয়া চেণ্টাৰ পাবগৈ নালাগে তাত মনৰ বাঞ্ছা যি বিচাৰে সকলো পাব মনত যি বিচাৰে মই বান্দৰ পোৱালি এটা মনত ভাবিছিলোঁহে ঘৰত আহি পাই গ'লি গাইছ এতিয়া মই এই না বান্ধি থৈ দিওঁ কিছুমানক তেনেকৈ বান্ধি থ'লে জানো আপোনাৰ এৰি দিয়াৰ লগে লগে ক'ত থাকিব আমাৰ এৰি দিয়াৰ লগে লগে পকৰতে দৌৰ মাৰি গুচি আহে গাইছ এইবিলাক আত্মা শুদ্ধ হ'ব লাগিব গেলা আত্মা পেটকুলি দুৰ্নীতি কূটনীতি কৰা মানুহৰ ঘৰত এইবিলাক বস্তু নাথাকে চাওক ইয়াক গা ভাল নহওঁতে দেখিছে মই কিমান ট্ৰিটমেণ্ট কৰি আনিছোঁ তাক এতিয়া এইকেইদিন বান্ধতে থৈছিলোঁ মই তাক নিয়া মেলা নাই খেতিকে ক্ষীণাই গৈছিলেগৈ এতিয়া লগত লৈ পিনে ইফালে সিফালে লৈ যাওঁগৈ অলিজা মই দোকানলৈ যাওঁ তুমি শুৱা দেই শুই থাকা শুৱা মই যাওঁ দেই শুই থাকা দেই ইয়াৰ একদম পুৱা ভৰ টোপনি আমাৰ প্ৰতি মানে গাইছ বহুত বিশ্বাস হৈ গ'ল আৰু চাওক কি ধুনীয়াকৈ শুই আছে চাওক বহুত বিশ্বাস হৈ গ'ল আৰু আমাক মানে আমাৰ 4টা পানী পূৰা চিনি পায় গাইছ আমাৰ 5টা পানী ঘৰত আমাৰ দেউতাকো পূৰা চিনি পায় দেউতা আমাৰ ইয়াত নাথাকে অকণমান আগলৈ থাকে তাত গৈ একদম পানী নিজে সাফৰ খুলুকাই বাতিত বাকী নিজে খাইছে গাইছ আজি মই সেইকণ টাইমত ভিডিঅ' কৰিবলৈ নহ'লে একদম এতিয়া চাওক শুওঁ বুলি ক'লে ধুনীয়াকৈ শুই আছে কি ধুনীয়াকৈ শুই আছে গাইছ দেখিছে এইবিলাকে জীৱ জন্তু মৰম কৰিব লাগে তেতিয়া মৰম পায় আজিলৈ গাইছ বাই বাই ৰাখিছোঁ